নমস্কাৰ বন্ধুসকল, মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ নাজিয়ানগৰৰ পৰা কিছুদিন লগত চকীমুখ অঞ্চলত। আৰু এই চকীমুখ অঞ্চলৰ এজন উদীয়মান আমাৰ ছাত্ৰ আমাৰ মাজত আছে। এই ছাত্ৰসকলৰ আপোনালোকে চিনাকি কৰা এতিয়া প্ৰয়োজন অনুভৱ নকৰোঁ। তথাপিও আজি বিশেষ কাৰণত আজি আহি তেওঁ গৃহত উপস্থিত হৈছোঁহি। বন্ধুসকল, আজি মই উপস্থিত আছোঁ চকীমুখ অঞ্চলৰ এজন উদীয়মান ছাত্ৰ অচ্যুত ৰঞ্জন গগৈ দেৱৰ ঘৰতে আছোঁ। ইয়াৰ পৰা মাজত অচ্যুত ৰঞ্জন গগৈ আপোনালোকে নিশ্চয় গম পায় 2014 চনত আমাৰ মেট্ৰিক পৰীক্ষাত অৰ্থাৎ অসমৰ ভিতৰতে প্ৰথম স্থান পাই আমাৰ নাজিয়া অঞ্চলত নাজিয়া পৰা সমগ্ৰ শিৱাপুৰ অঞ্চলতে গৌৰৱ কঢ়িয়াই আনিছিল। আৰু তেওঁ গৃহতে আজি উপস্থিত আছোঁ আৰু তেওঁৰ লগত আজি বাৰ্তালাপ কৰিম। এই জাৰ্ণি 14 চনৰ পৰা আজি 21 চনৰ ভিতৰত যি জাৰ্ণি, জীৱনৰ যি সংগ্ৰাম, আৰু এই সংগ্ৰাম অতিবাহিত কৰি তেওঁ এতিয়া বৰ্তমান কাইলৈ আমেৰিকালৈ উৰা মাৰিব। এটা আমাৰ সুখবৰ। এই কথোপকথনটি আৰম্ভ কৰাৰ আগতে তোমাৰ শৈক্ষিক জীৱনৰ প্ৰথম আৰম্ভণি ক'ত কৰিছিলা? LP স্কুল, হাই স্কুল, এই ধৰণে মানে আলোচনা কৰি যাম। তেনেহ'লে আগলৈ ভিডিঅ'খিনি আপোনালোকে চাই। প্ৰথমে আমি আৰম্ভ কৰিম তোমাৰ শৈক্ষিক জীৱনটো। প্ৰথমে ক'ত LP স্কুল প্ৰথমে ক'ত পঢ়িছিলা? মই প্ৰথমৰ পৰা নাজিয়া জাতীয় বিদ্যালয়তে পঢ়িছিলোঁ, মানে অংকুৰ মুকুল, তাৰপিছত ক্লাছ 10লৈকে মেট্ৰিক পৰীক্ষালৈকে নাজিয়া জাতীয় বিদ্যালয়। তাৰপিছত 11-12ৰ কাৰণে মই নাজিৰা DPSত জইন কৰিছিলোঁ। নাজিৰা DPSত 11-12ৰ পিছত মই দিল্লী ইউনিভাৰ্চিটিৰ জাকিৰ হুছেইন কলেজত BSc অনাৰ্ছ কেমেষ্ট্ৰি ৰসায়ন বিজ্ঞান মই স্নাতক ডিগ্ৰীৰ কাৰণে গৈছিলোঁ। তাৰপিছত 2016 চনত গৈছিলোঁ দিল্লী, 2016 চনৰ পৰা 2019 চনলৈকে। তাৰপিছত 2019 চনত মই স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে IIT বম্বেত 19 চনৰ পৰা এই 2021 চনলৈকে এইবছৰ মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে। এতিয়া বম্বে IITত পঢ়া বুলি আমি এতিয়া গম পাইছোঁ। উচ্চ শিক্ষাৰ পৰা গোটেই কথাখিনি ক'লে, LP স্কুলৰ পৰা উচ্চ শিক্ষালৈকে এতিয়া স্নাতকোত্তৰ ডিগ্ৰী কমপ্লিট কৰা হৈ গ'ল। হয়, বম্বে IITত পঢ়াৰ সৌভাগ্য সকলোৰে নাথাকে বন্ধুসকল। আপোনালোক নিশ্চয় আজি আমি সৌভাগ্য যে আজি লগ পাইছোঁ অচ্যুত ৰঞ্জন গগৈ দেৱক। আৰু অসমৰ ভিতৰতে 2014 চনতে পাছ কৰিছিলে। এতিয়া দিল্লী ইউনিভাৰ্চিটিত জইন কৰাৰ পিছত তাৰপিছত কেমেষ্ট্ৰি বিভাগত মই জইন কৰিছিলোঁ। আৰু তাত কেমেষ্ট্ৰি 11-12তে মানে মোৰ কেমেষ্ট্ৰিৰ প্ৰতি এটা ইণ্টাৰেষ্ট আহি গৈছিলে, ৰসায়ন বিজ্ঞানৰ প্ৰতি। তো তাৰপিছত দিল্লী ইউনিভাৰ্চিটি জইন কৰাৰ পিছত তাত মানে শিক্ষাৰ পৰিৱেশটো যথেষ্ট ভাল, মানে শিক্ষাগত এটা পৰিৱেশ থাকে। হয়, তাৰপিছত তাত মানে যেতিয়া পঢ়ি আছিলোঁ, তাৰপিছতে তাত এটা পৰীক্ষা হয় জেম বুলি, মানে মাষ্টাৰ এণ্ট্ৰেঞ্চ হয় মাষ্টাৰ্ছৰ কাৰণে। তো তাৰ কাৰণে থাৰ্ড ইয়েৰৰ পৰা মই ভালদৰে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ। তাৰপিছত সেই পৰীক্ষাটোত মই ভাৰতবৰ্ষৰ ভিতৰত 11 নম্বৰ স্থান লাভ কৰিছিলোঁ। তাত যথেষ্ট ষ্টুডেণ্ট আছিল। হয়, তাৰপিছত তাত সেইটো পৰীক্ষাৰ ভিত্তিত মই IIT বম্বেত মাষ্টাৰ্ছ ডিগ্ৰীৰ কাৰণে জইন কৰিছিলোঁ। এইটো পাছ কৰাৰ পাছত তোমাৰ 11 ৰেংক আহিলে, তাৰপিছত তুমি তাত পাছ কৰা। হয়, বম্বে IIT। বন্ধুসকল, বহুত ষ্ট্ৰাগল লাইফ, আপোনালোকে নিশ্চয় গম পাইছে কিমান কণ্টকময় এটা স্থানত গৈ উপস্থিত হৈছে, যথেষ্ট কষ্ট কৰিছে। ইমান ইণ্টাৰেষ্টেড হৈ গ'ল, মানে কিবা এটা ৰিজন থাকিব। হয়, কেমেষ্ট্ৰিত মানে আপুনি নিজেই কিবা নতুন মানে বনাব পাৰে, এটা কেমিকেলটোৰ লগত মিক্স কৰি আপুনি নতুন বস্তু মানে নিজৰ মতে বনাব পাৰে। নিজৰ মানে যিটো ইমেজিনেশ্যন ইউজ কৰি আপুনি নতুন বস্তু বনাব পাৰে। আৰু আপুনি মানে যেনেকৈ ধৰক মেথছ বা ফিজিক্স হৈ গ'ল, তাত আপোনাৰ মানে মেইনলি আপোনাৰ ষ্টাৰ্টিঙত মেইনলি থিয়ৰিটিকেল থাকে, আৰু এক্সপেৰিমেণ্টেল এইবিলাক কাম কৰিবলৈ হ'লেও যথেষ্ট মানে দামী ইনষ্ট্ৰুমেণ্ট থাকে। এইবিলাক ধৰক আগৰ লেভেলত পাবলৈ এতিয়াই পাবলৈ নাই, কিন্তু কেমেষ্ট্ৰিত যিবিলাক কেমিকেল থাকে সেইবিলাক মিক্স কৰি আপুনি নতুন বস্তু বনাব পাৰে। সেই সকলোবিলাক দেখি মানে সৰুতে মোৰ ইণ্টাৰেষ্ট আহি গৈছে। খুব সুন্দৰকৈ তেওঁ সফলতাভাৱে উত্তৰ দিছে। মানে মই নিজেই মানে ইনস্পায়াৰ হৈ গৈছোঁ। তেওঁ মানে যিখিনি কথোপকথন মানে সফলতা বুজাই দিছে। আৰু মই আৰ্টছৰ ষ্টুডেণ্ট যদিও ইয়াৰ পৰা তোমাৰ যিখিনি বেকত ষ্টুডেণ্ট থাকিব, তেওঁলোকক কি এডভাইচ দিবা যে তোমালোকে কি ধৰণে মানে সেই স্থানলৈ যাব পৰা যায়, মানে
এতিয়া আমেৰিকালৈ যাবা আমেৰিকাটো আমাৰ বহুত সৌভাগ্যই নহয় এটা জেনেৰেশ্যনৰ সৌভাগ্যই নহয় তুমি এইটো লাইনত থাকি ৰিয়েলিটি এটা পাই গৈছা এতিয়া নেক্সট তোমাৰ দেশত যিখিনি ষ্টুডেণ্ট আছে কি ধৰণে প্ৰিপেৰেশ্যন কৰি মানে আগুৱাই যাব সেইটো আপোনাৰ দৰ্শকক তথা যিখিনি ষ্টুডেণ্ট আছে সেইসকলক অলপ জনাই দিয়ে হয় মই ভাবোঁ যে মানে যিসকল নতুন উঠি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ লক্ষ্যটো আগতেই নিৰ্ধাৰণ কৰিব লাগে যে তেওঁলোকে আগে কি কৰিব বিচাৰে জীৱনত যদি মানে লক্ষ্যটো আগেই নিৰ্ধাৰণ কৰি লয় তেতিয়া তেওঁলোকৰ এটা প্লেন বনাবলৈ ভাল হ'ব যে কিদৰে সেই লক্ষ্যত উপনীত হ'বলৈ আগবাঢ়ি যাব পাৰিব গতিকে মানে আৰু সেইটো কাৰণে সচেতনতাটো যথেষ্ট প্ৰয়োজন মানে আপুনি সচেতন থাকিব লাগিব বৰ্তমান সমাজত কি হৈ আছে কোনটো দিশত গ'লে আমাৰ মানে বেছি সুবিধা হ'ব ভৱিষ্যতে গতিকে এই সকলোখিনিৰ কাৰণে আমি বৰ্তমান সচেতন থাকিব লাগিব বৰ্তমান যিটো ছ'চিয়েল মিডিয়াৰ যুগ গতিকে ফেচবুক বা গুগল সকলোতে আমি সকলো ইনফৰ্মেশ্যন আজিকালি মানে মোবাইলৰ হাতৰ টিপিতে পাব পাৰি গতিকে মানে উঠি অহা চামে তেওঁলোকে যদি মোবাইলটো সৎ ব্যৱহাৰ কৰে গতিকে তেওঁলোকে যথেষ্ট সচেতন হ'ব পাৰিব তাৰপিছত তেওঁলোকে নিজৰ লক্ষ্যটো যিমান সোনকালে পাৰে সিমান সোনকালে যদি তেওঁলোকে নিৰ্ধাৰণ কৰি ল'ব পাৰে তেতিয়া তেওঁলোকৰ এটা মানে প্লেন বনোৱাৰ সুবিধা হ'ব আৰু এই প্লেনটো যদি বনাই লয় তাৰপিছত তেওঁলোকক মানে নাভাবোঁ যে কিয় ৰখাব পাৰিব তেওঁলোক তেতিয়া আগুৱাই যাব পাৰিব এতিয়া দুটামান কথা থাকি গৈছিলে মাজতে মই ইনক্লুড কৰি দিছোঁ বন্ধুসকল এতিয়া ধৰক অচ্যুত ৰঞ্জনৰ দেউতা আৰু আমাৰ বাইদেউ মানে অৰ্থাৎ দুজন শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ ছাৰো পঢ়াইছে আমাক বাইদেউ আমাক পঢ়াইছিলে এতিয়া মই ডাইৰেক্ট পোনপটীয়াকৈ তোমালোকে প্ৰশ্ন এটা কৰিম যে ছাৰ আৰু বাইদেউৰ পৰা তোমালোক কি ধৰণে মানে তুমি সহযোগ পাইছিলা মানে এই ক্ষেত্ৰত আগুৱাই যাবলৈ ক্ষেত্ৰত সকলো দিশতে মানে সহযোগ পাইছিলোঁ মানে প্ৰত্যেকটো দিশতে মানে কেতিয়াবা কিবা এটা লাগে এইটো লাগে সেইটো লাগে গতিকে সকলো ক্ষেত্ৰত মানে মা দেউতাই সকলো ক্ষেত্ৰতে সহায় কৰি আহিছে আৰু আগলৈও কৰি যাব গতিকে মানে তেওঁলোকৰ মই চিৰকৃতজ্ঞ বন্ধুসকল ইয়াতে মানে আমি ভিডিঅ'টো শেষ কৰিব লাগিব খুব কম সময়ৰ ভিতৰতে আজি অচ্যুত ৰঞ্জন ঘৰলৈ আহিছিলোঁ আৰু তেওঁ আপোনালোকে অৱগত হ'ল তেওঁৰ মিছন আৰু ভিজনৰ বিষয়ে আৰু আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকো বহুত ইনস্পায়াৰ হ'ব যিখিনি তেওঁ কষ্ট কৰি আগবাঢ়ি গৈছে আৰু আপোনালোকেও তেওঁ যিখিনি কথা জানিলে ইমানতে সীমাবদ্ধ নহয় তেওঁৰ জাৰ্ণিটো আৰু বহুত কথা পাতিব থাকি গ'ল তথাপিও আজি এইটো ভিডিঅ'তে সীমাবদ্ধ কৰিব পৰা নাই বিশেষকৈ আৰু নেক্সট আকৌ কেতিয়াবা লগ পালে ভালকৈ কথা পাতিম আৰু আপোনালোকক নেক্সট তেওঁ পৰিকল্পনাৰ বিষয়ে আকৌ সুধিম এতিয়া গৈ ধুনীয়াকৈ ৰিচাৰ্চৰ কাৰণে তেওঁ মানে আমেৰিকালৈ যাব তাৰপৰা আমি খবৰখিনি গম পাই থাকিম তোমাৰ কণ্টেক্ট নম্বৰ লৈ ল'ম কথাখিনি গম পাই থাকিম আৰু বহু শুভেচ্ছা জনালোঁ আমাৰ অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে আৰু আমাৰ ইয়াত ইণ্ডিয়াৰ পৰা আমি বহুত মানে প্ৰাউড ফিল কৰিছোঁ তোমাৰ নিচিনা ষ্টুডেণ্ট মানে খুব কম মানে কি কয় সৃষ্টি হয় মানে ক'ব পাৰি তো এনেকুৱা ব্ৰিলিয়েণ্ট ষ্টুডেণ্টৰ কাৰণে আমাৰ এটা লাইক দি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু অচ্যুত ৰঞ্জনৰ সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লৈছোঁ তেনেকৈ সকলোৱে আপোনালোকে শুভেচ্ছা জনাব অচ্যুত ৰঞ্জনলৈ আৰু আপোনাৰ কমেণ্ট বক্সত আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰে অচ্যুতে যিটো অধ্যয়ন কৰিছিলে সেই কথাটো আপোনালোকক দেখাম আৰু আমি অচ্যুতৰ কাৰণে বিশেষ এটা লৈ কামনা কৰিছোঁ আৰু আগলৈ এই ধৰণে কি কয় আমাৰ ছ'চাইটিৰ কাৰণে অলপ আগবাঢ়ি যাব সেইটো আৰু আমি আপোনালোকক দেখাম কি কয় অচ্যুতে কি ধৰণে অধ্যয়ন কোঠাটো দেখাম ষ্টাডি ৰুমটো আগলৈ যাম আৰু এইটো হ'ল ড্ৰয়িং ৰুম অচ্যুতৰ আৰু আমি ষ্টাডি ৰুমলৈ আপোনাৰ যাম চৈধ্য চনত যি আপোনাৰ ৰিজাল্ট আহিছিলে হাইস্কুল একান্ত পৰীক্ষা সেই ৰিজাল্ট দিনাখন যথেষ্ট মানুহৰ সমাগম হৈছিলে আৰু আমিও আহিছিলোঁ যেতিয়া আমি নদীত ভিৰ মানে ভিৰ হৈছিলে ছাৰৰ লগত মানে জাষ্ট কথাই পাতিছোঁ ছাৰ সেই জাৰ্ণিৰ পৰা আজি এই জাৰ্ণি মানে ধৰ আজি এই পৰ্যায়লৈ নিব হ'লে আপুনি কিমান কষ্ট মানে কৰিব লগা হৈছে অলপ আমাৰ দৰ্শকসকলক জনাই দিয়ক কষ্ট মানে আৰু হেৰি নহয় নিয়মৰ যিকণ কৰিবলগীয়া বৰ বেছি কৰিবলগীয়া হৈছে বুলিও নাভাবোঁ কাৰণ যিখিনি কৰিছে নিজে কৰিছে আমি আৰু ধৰি লওক মেট্ৰিক পাছ কৰাৰ পিছত DPSত এডমিশ্যন ল'লে এই অহা যোৱাৰ কাৰণে সেইখিনি যিখিনি আমি হেৰি কৰিবলৈ সহায় কৰিব লাগে বা মানে সুবিধা কৰি দিব লাগে আমি সেইখিনি সুবিধা কৰি দিছিলোঁ তাৰপিছত গৈ পিনে হায়াৰ ছেকেণ্ডেৰী যেতিয়া DPSৰ পৰা পাছ কৰি
মানে দিল্লী জাকিৰ হুছেইন কলেজত এডমিশ্যন ল'লেগৈ সেইখিনিলৈকে আমি অৱশ্যে গৈছিলোঁ তাত এডমিশ্যন লোৱাৰ পিছত আৰু তাতেই মানে পিজিত তেওঁ থাকিবলৈ ধৰিলে আমি পা পইচা যিটো সুবিধা দিব লাগে সেইখিনিয়ে দিছিলোঁ আৰু তাৰপিছত তাত সেয়া 3 বছৰ পঢ়ি গ্ৰেজুৱেশ্যন তাৰ পৰাই কৰি বম্বে IITৰ পৰা IITত মানে তেওঁ মানে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'লে মানে কেমেষ্ট্ৰি ছাবজেক্টত গতিকে তাৰ পৰা এতিয়া এইবাৰ ওলাই তেওঁ যেনিবা নিজে এপ্লাই কৰি PhD ল'বৰ কাৰণে তেওঁ আমেৰিকাৰ টেক্সাছ ইউনিভাৰ্চিটিলৈ যাবৰ কাৰণে প্ৰস্তুতিটো ইতিমধ্যে চলাইছে আৰু আমি ঘৰৰ পৰা বিশেষকৈ কালিলৈ যাবই কালিলৈ গৈ দিল্লী 2 দিনমান থাকিবগৈ তাৰ পৰা 5 তাৰিখে দিল্লীৰ পৰা আমেৰিকালৈ বুলি যাত্ৰা আৰম্ভ কৰিব বন্ধুসকল খুব ধুনীয়াকৈ ছাৰে কথাখিনি মোৰ জাৰ্ণি কথাখিনি বৰ্ণনা কৰিলে আৰু এয়া আছিল অচ্যুত ৰঞ্জন দেউতাক আমাৰ ছাৰ মানে আমাক পঢ়াইছিলে ছাৰ আৰু বাইদেউ আছে বাইদেউৰ লগতো আপোনালোকক লগ কৰাই দিম আমাৰ মাজত অচ্যুত ৰঞ্জনৰ মাতৃ আছে হঠাৎ বাইদেউ আছে বাইদেউৰ পৰা আমি কথাখিনি জানিম যে অচ্যুত ৰঞ্জনৰ তেওঁৰ যিখিনি জাৰ্ণি সেই জাৰ্ণিৰ বিষয়ে অলপমান কাৰণ আপোনাৰ যথেষ্ট অৰিহণা আছে তেওঁ আগবাঢ়ি নিদিম তেতিয়া এই 2014 চনত অসমৰ ভিতৰত ষ্টেণ্ডত প্ৰথম পজিশ্যন পাইছিলে তাৰ আগতো আৰু স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰতো আৰু যিমানখিনি মানে ছাত্ৰ ল'ৰা হিচাপে কৰণীয়খিনি আৰু আগবঢ়াই নিয়াত প্ৰতিবলী কৰা নাছিলোঁ তাৰ ফল সেইটো 14 চনত আমি পাইছিলোঁ বুলি ভাবিছোঁ তাৰপিছত সি লাহেকৈ নাজিৰা DPSত তাক ঘৰৰ পৰাই হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো কৰালোঁ যিহেতু ভাবিলোঁ এইটো বয়সত তাক বাহিৰলৈ এৰি নিদিওঁ DPSৰ পৰাও সি ভাল এটা নম্বৰ লৈয়ে পাছ কৰি সি দিল্লী ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন কৰিলে তাৰপিছতে সি JND বম্বে IITৰ পৰা গ্ৰেজুৱেশ্যন কৰি মাষ্টাৰ কৰিলে মাষ্টাৰ কৰি এতিয়া সি ক'লে যে সি PhDটো আগৰেই তাৰ এটা লক্ষ্য আছিল যে ভাৰতৰ বাহিৰত PhDটো কৰা তাৰ কাৰণে সি উপযুক্ত সময়ত যিবোৰ পৰীক্ষা পাতে এণ্ট্ৰেঞ্চ পাতে সেইবিলাক দিলে সেই হিচাপে সি ছাকচেছ কৰিলে এতিয়া টেক্সাছ ইউনিভাৰ্চিটিত PhDৰ কাৰণে কেমেষ্ট্ৰিত ছিলেকশ্যন পাইছে আমিও তাক আমাৰ ফালৰ পৰা পৰ্যটন প্ৰকাৰে সহায় আগবঢ়াইছোঁ যে সি তাৰ মনৰ কামনা কৰিব যিহেতু তাৰ নিজৰ ভৱিষ্যতৰ কথা সি নিজেই চিন্তা কৰিব লাগিব আমি মাত্ৰ তাৰ সহায়ক মানে সহায় সহানুভূতিহে প্ৰদৰ্শন কৰিব পাৰিম সেই হিচাপে তাক আগবাঢ়ি যাবৰ কাৰণে কালিলৈ আমি তাক দিল্লীলৈ পঠাইছোঁ দিল্লীৰ পৰা সি 5 তাৰিখে আমেৰিকা টেক্সাছ ইউনিভাৰ্চিটিৰ অভিমুখে ৰাওনা হ'ব 5 বছৰৰ কাৰণে গতিকে আৰু কি ক'ম ভৱিষ্যত পথৰ কাৰণে আপোনালোক সকলোৰে ৰাইজৰ সহায় সহযোগিতাৰ লগতে বিশেষকৈ তাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি আৰু তাৰ যাতে জীৱন পথ নিশ্চিত হয় তাৰ কাৰণে আপোনালোক সকলোৰে পৰা এজোপা আশীৰ্বাদ বিচাৰিছোঁ আৰু মই আপোনালোকৰ ওচৰত সেই আশীৰ্বাদেই মোৰ পাই নহওঁ গতিকে আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰক গতিকে ভৱিষ্যতটো আপোনালোকৰো আমাৰ অসমৰ লগতে ভাৰতৰ বহুতখিনি সেৱা আগবঢ়াবৰ কাৰণে বন্ধুসকল ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব আপোনালোকক লগ কৰাই দিলোঁ 2014 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা অচ্যুত ৰঞ্জন পিতৃ মাতৃদেৱৰ সৈতে আমি নতুন এটা ভিডিঅ'ত পুনৰ লগ হ'ম। See you next video.